নমস্কাৰ মই অনামিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে। আজি মই বনাব লৈছো জাতিলাওৰ ভাজি। জাতিলাও ভাজিটো আমি সকলোৱে খাওঁ, কিন্তু মই আজি অলপ বেলেগ ধৰণে বনাইছো। ভিডিওটো সম্পূৰ্ণকৈ চাই যাব আৰু যদি ভাল লাগে তেন্তে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব। তেন্তে আহকচোন পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। প্ৰথমে মই জাতিলাওখিনি এইদৰে মিহি মিহি কৰি কাটি লৈছো আৰু এটা সৰু সাইজৰ আলু, দুটা জলকীয়া। এখন কেৰাহী মই গৰম হ'ব দিছো। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই তেলখিনি দি দিছো। তেলখিনি গৰম হোৱাৰ লগে লগে মই কালজিৰা দিছো। কালজিৰাখিনি 5 ছেকেণ্ড মান ভজাৰ পিছত মই জলকীয়া কেইটা দি দিছো। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া অলপ সৰহকৈ দিব পাৰে। এতিয়া মই জাতিলাওখিনি দি দিছো আৰু এইখিনি ভালদৰে মিলাই লম। সোৱাদ অনুসৰি নিমখ দিছো। হালধিখিনি মই 5 মিনিট মান ভজাৰ পিছত দিম। এতিয়া মই ইয়াত হালধিখিনি দি ভাজিখিনি আকৌ এবাৰ ভালদৰে মিলাই লম। 10 পৰা 12 মিনিট মান সময় ভাজিখিনি ভালদৰে ভাজি ল'ব। আৰু এতিয়া মই ইয়াত দিম গাখীৰ। গাখীৰখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে গাখীৰৰ সৈতে মিলাই দিম। মিলাই পেলাই মই এইখিনি যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায় তেতিয়ালৈকে মই ভাজিখিনি ভাজি থাকিম। এয়া চাওক, ইয়াৰ গাখীৰখিনি প্ৰায় শুকাই গৈছে। ৰংটো এটা খুব ধুনীয়া হালধীয়া হৈ উঠি আহিছে। মই এইখিনি ভালদৰে লৰাই লৈছো। আপোনালোকে নিশ্চয় ইয়াৰ পৰিমাণটো ধৰিব পাৰিছে। এইদৰে হৈ যোৱাৰ পিছত এইখিনি প্ৰায় হৈ গৈছে। মই এইখিনি ঠাণ্ডা হ'ব ৰাখি দিম। এতিয়া মই ইয়াৰ প্লেটিং কৰিম। অলপমান ধনিয়া পাত দি মই ইয়াত অকমান সুন্দৰকৈ তুলিব চেষ্টা কৰিছো। অতি সাধাৰণভাৱে এইটো ৰেচিপি বনাব পাৰি। অলপ গাখীৰ, দুটা জলকীয়া আৰু অলপ কালজিৰা, আৰু খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোকে বনাই চাব। খাই ভাল পালে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থব। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছো। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক।